আমি সকামত গায়ন গাবলৈ আহিছিলোঁ, এজন দেখিছেনে দাড়িও কাটি অহা নাই এনেকুৱা মানুহ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈ। আজি মেৰাপানীতে সকাম এভাগ আছে, তালৈকে আমাক গায়ন বায়নৰ কাৰণে নিমন্ত্ৰণ কৰিছে। চ' তালৈকে যাওঁ ব'লক। পোনপ্ৰথমে আমি সকলো ৰেডি হৈ লওঁ। গাইজ, এয়া ৰেডি হৈ গ'লোঁ আমি। চুৰিয়া চেলেং ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া ব'লক সকামৰ ঘৰলৈ যাওঁ। এয়া আমি আহি পালোহি সকামৰ ঘৰ। যিহেতু গৃহস্থই আমাক আদৰিবলৈ পদূলিত ৰৈ আছিল, এয়া আমাক ভালদৰে ধূপ ধূনা জ্বলাই শুশ্ৰূষা কৰি আমাক আদৰিছেহি। প্ৰসন্ন হৈ উপহাৰী কৰি কমাই নিৰ্জন আপোনাৰ মহিমা আপুনি ব্যাপক কৰি জীৱক কৰা পৰিধান প্ৰভু কি কৰি গোহাৰি জনাব। আজি কীৰ্তি চাদৰ উপলক্ষে দেওবাদ্যভাগী চৰ্চা কৰাৰ মানসে আদৰণিৰ নামত অতি বোৱা অৰিহণা দি ইয়াতে সেৱা ধৰিছে। এই সেৱা ধৰি বজাৰত নথিত অপৰাধ শত সহস্ৰ অপৰাধখিনি মাৰ্জনা কৰি কৰ্মৰ সম্পূৰ্ণ ফলভাগী কৰে মনৰ ফটবিলাখিনি শুদ্ধি কৰি গোবিন্দে কৃপা কৰি কৃষ্ণ হৰি যিহেতু সকামৰ ঘৰত ভিডিঅ' বনাবলৈ বৰ বিশেষ এটা সুবিধা নাপালোঁ, সেইকাৰণে আমাৰ গায়ন বায়ন কৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ। চ' তাৰ বাবে বহুত ক্ষমা বিচাৰিছোঁ। বাকী এয়া আমি জলপান খাই বিদায় মাগিলোঁ। ধন্যবাদ। আমি সকামত গায়ন গাবলৈ আহিছিলোঁ, এজন দেখিছেনে দাড়িও কাটি অহা নাই এনেকুৱা মানুহ। এইজন দাড়ি আছিলে নাই আৰু এজন ক'ত গ'ল? এইজন দাড়ি বুলি কয়, হাতত দেখুৱাই দাড়ি, হাতত এইবোৰ চাওক দেখিছে নহয়, গা নোধোৱাকৈ বনোৱা বস্তু। আমি ধুনীয়াকৈ গা পা ধুই দাড়ি চুলি কাটি আহিছোঁ, দেখিছে নহয়, গা নোধোৱাকৈ বনোৱা বস্তু। এইটোতো গা ধুই আহিছে নে সন্দেহ। দাড়ি চাওক ইয়াৰ।